নমস্কাৰ জনাইছো অসম ইনফো 2.0 দৰ্শকসকলক এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰতিদিনৰ দৰে আজিও লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি প্ৰথম আহিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব এই মুহূৰ্তৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ কলেজীয়া ছাত্ৰ ছাত্ৰীলৈ হিমন্ত চৰকাৰে দিলে 1000 কোটি টকা প্ৰজ্ঞান ভাৰতীয়ৰ অধীনত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাল 1000 কোটি টকা ৰাজ্যৰ 3,54,341 গৰাকী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত সোমাল হিমন্ত বিশ্ব শৰ্মাই দিলে 1000 কোটি টকা কিতাপ ক্ৰয় কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক দিলে একাউণ্টত ধন টকাৰ সৎ ব্যৱহাৰ কৰিবলৈ আহ্বান শিক্ষামন্ত্ৰীৰ দ্বিতীয়তে দিবলৈ ওলাইছো ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আন এটি বিগ ব্ৰেকিং নিউজ বানপানীৰ বাবে আগুৱাই দিয়া হল গৰম বন্ধ 25 জুনৰ পৰা 25 জুলাইলৈকে বিদ্যালয়সমূহত গৰমৰ বন্ধ এইবাৰ 5 দিন আগুৱাই দিয়া হল গৰমৰ বন্ধ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো আন এটি বিগ ব্ৰেকিং নিউজ ভয়ংকৰ ভূমিকম্পত মৃত্যু কেইবা শতাধিক লোকৰ আফগানিস্তানত ভূমিকম্পৰ ফলত মৃত্যু শ লোকৰ ভূমিকম্পৰ ফলত পাকটিকা প্ৰদেশৰ 4খনকৈ জিলাত শ লোক নিখত চাৰিফালে কেৱল দেখা গৈছে মৃতদেহ যদি আজিৰ ভিডিঅটো চোৱাৰ পিছত ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ